যোৰহাটৰ এখন মধ্যবিত্ত ঘৰৰ ল'ৰা বিকাশ চাকৰিৰ সূত্ৰে আহিছে গোলাঘাটৰ বকুৱাল গাঁৱলৈ। ধুনীয়া পৰিৱেশেৰে বকুৱাল এখন চহকী গাঁও। ইয়াৰ মানুহবোৰো খুবেই ভাল। এইখন গাঁৱৰে নিবাসী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অতুল প্ৰথমৰ পৰাই বিকাশৰ যোগাযোগত আছে। কিন্তু এই বকুৱাল গাঁৱৰো আছে এটা ভয়ানক কাহিনী। বিকাশে নাজানে এই দুই এদিনতে যে বকুৱাল গাঁৱে তাৰ জীৱন সলনি কৰিব। মই বকুৱাল গাঁও পালোহি। তেতিয়াহ'লে আপুনি কাম এটা কৰক, আপুনি চিধা চিধা আহি থাকক। এই ৰাস্তা কাষত এলপি স্কুলখন দেখিবলৈ তাৰ কাষৰ পৰ্দাকেইটাৰ ওচৰতে ৰৈ হ'ব ঠিক আছে। হেল্ল', মই পালোহি দেই। ছাৰ পালেহি নেকি? হ'ব তেতিয়াহ'লে মই 5 মিনিটৰ পিছত পাইছোগৈ। ৰ'ব। ঠিক আছে। নমস্কাৰ দেই। মই অতুল। নমস্কাৰ। বেগটো দিয়ক ছাৰ। ছাৰ আহোঁতে কিবা অসুবিধা হ'ল নি? নাই, কিন্তু জুদুৱালিটোহে অৱস্থা বেয়া কৰি দিছে দেই। ব'লক ছাৰ, এইকণে বাট আৰু। হয়। ছাৰ বেগটো দিয়ক। কোৱাৰ্টাৰবোৰচোন একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে। তাকে ছাৰ, সেই আগতে মানুহ থাকোঁতে ভালেই হৈ আছিল। এতিয়া মানুহো নাই, কোৱাৰ্টাৰৰ অৱস্থা নাই। কিন্তু আপুনি চিন্তা নকৰিব, সেই আপোনাৰ কোৱাৰ্টাৰ মই মানুহলৈকে ভাল কৰি থৈছোঁ। এখন গাঁও আৰু অতীজৰে পৰা চলি অহা কিছুমান কাহিনী। আইতাৰ মুখত শুনা প্ৰতিটো ভূতৰ কাহিনী যে কাল্পনিক হ'ব তাৰ কোনো মানে নাই। তেনে কিছুমান কাহিনী আছে বকুৱাল গাঁৱত, যি শুনিবলৈ কাল্পনিক কিন্তু ই বাস্তৱ। আহক ছাৰ। ৰুমটো কিন্তু কিছু চিকচিকীয়া হৈ আছে আকৌ দেই। ইহঁতি মানে চাফা নকৰিলে। পিছে কোৱাৰ্টাৰবোৰত যে ইমান মানুহ নথকা হ'ল কিয় বাৰু? কিয় আপুনি গম নাপায় নেকি ছাৰ? নাপাওঁতো। কিয়? পোৱালি ভূতৰ সন্তান আকৌ। তুমি আজিৰ যুগতো পোৱালি ভূতৰ কথা বিশ্বাস কৰা? ছাৰ আপুনি হাঁহিছে যে, মই একদম সত্য কথা কৈছো। পোৱালি ভূতৰ সন্তান এইবোৰ কথা আমাক আইতাহঁতে কয়। পোৱালি ভূত, জখিনী পাক, ঘোঁৰা পাক এইবোৰ কিন্তু শুনিবলৈ ফলা, কিন্তু সঁচা নহয় এইবোৰ। হ'ব বাৰু ছাৰ, মই মানুহ দুটামান লগাই দিম। মই এতিয়া যাওঁ, আপুনি থাকক। ঠিক আছে। ছাৰ মই আহিছো। পিছে অলপ সাৱধান থাকিব। সেই ৰাতি ভাত থাকিলে ভিতৰত নথব। এতিয়া মই আহিছো, থাকক ছাৰ।
অঁ ধুনীয়া, খালি বনাই আছে নতুনকৈ, অলপমান লেতেৰা হৈ আছে। বাকী চব ঠিক আছে দে। অঁ হয় হয়, অঁ ঠিক আছে, হ'ব দিয়ক অঁ হ'ব। ছাৰ কালি ৰাতিটো চব ঠিকেই গ'ল নহয়? অঁ ঠিকেই আছিলে, খালি কালি ৰাতিয়ে মোক কোনোবা সস্তাচো সোমালে, চেনি আৰু বিস্কুট নাই ৰে। ছাৰ বিস্কুটটো নিমখীয়া আছিল নে বা মিঠা? মোৰ চুগাৰ নাই নহয়, মিঠা বিস্কুট আছিলে। কিয়? ছাৰ সেই চুৰটো পোৱালি ভূতটো নহয়তো? হয় নেকি? সঁচা ছাৰ, সেই এইখন বকোৱাল গাঁও, ইয়াত পোৱালি ভূতৰ ঢেৰ কাহিনী। তুমিও কথা কিছুমান কোৱা আৰু। আৰু এটা কথা শুনিছে ছাৰ, এই পোৱালি ভূতে হেনো ভাল মানুহ একো হানি নকৰে। নহ'লেতো সিহঁতৰ এটা মানুহ মাৰি পেলাব পৰা শক্তি আছে। সেইবোৰ কোৱা কথাও। চাহকণ আনকে যোৱা। হ'ব ছাৰ। এইটো কোনো পাকঘৰত? কোন এইটো? কোন হয় এইটো? হেল্ল' অতুল? ছাৰ, অ' ছাৰ, অ' ছাৰ। অতুল? আহা আহা, বহা বহা। ছাৰ এডাল লওক। এডাল? কি এডাল? এইডালে কি হ'বনো? ছাৰ, এইডাল মই বেষ্ট এজনৰ পৰা আনিছোঁ। আপুনি কাম এটা কৰিব, কালি থকাৰ দৰে আজিও ভাত কেইটামান থৈ দিব। আৰু সি এদিন আহিল যেতিয়া সদায় আহিব, আৰু এইডাল আমি তাৰ গাত দি দিম, আৰু সি শেষ হৈ যাব। সঁচাকে হ'বতো? হ'ব লাগে ছাৰ।
জেমিছন বেল জেমিছন বেল স্যার ও স্যার স্যার ও স্যার তই যে ক ভূতে বোলে লৰা ধৰি খাই পুখুৰীলৈ নি বোলে ভৰি দুটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমাই ক'ত মা মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই কতা মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই হাঁহেই কৰা নাই ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলাই মা মোৰ হলে ভূতলে ভয় নাই